নমস্কাৰ মেডু হেলথ এণ্ড ফিটনেছ চেনেললৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ 60 ডেজ ট্ৰেইনিং প্ৰগ্ৰেমৰ আজি ডে 17 আৰম্ভ কৰিবলৈ লৈছোঁ গতিকে যিসকল লোকে মোৰ চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰা নাই অতি সোনকালে আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব আৰু মোৰ ভিডিঅ'বিলাক আপোনালোকে যিমান পাৰে লাইক আৰু শ্বেয়াৰ কৰিব আজি ডে 17 আপোনালোকৰ বাবে মই কেইটামান লোৱাৰ বডি এক্সাৰচাইজ ৰাখিছোঁ আপোনালোকে খুব ভালদৰে এক্সাৰচাইজ এটা কৰিব খুব ভাল এক্সাৰচাইজ হয় এতিয়া কলম নকৰি আহক এতিয়া আমি ভিডিঅ'টো আৰম্ভ কৰোঁ প্ৰথমটো এক্সাৰসাইজ আপোনালোকৰ বাবে ৰাখিছো মই বেক কিক আহক এতিয়া এক্সাৰসাইজটো আৰম্ভ কৰোঁ বেক কিক আপোনালোকে তিনটা সেট কৰিব লাগিব ইটস লাইক আপোনালোকে 15 ৰেপিটেশন কে কৰিব টোটাল আপোনালোকে 30 ৰেপিটেশন কৰিব দুই নম্বৰ এক্সাৰসাইজটো কৰিম দুই নম্বৰ এক্সাৰসাইজটো আপোনালোকৰ বাবে ৰাখিছো মই লেটাৰেল ৱাক আহক এক্সাৰসাইজ আৰম্ভ কৰোঁ তিনটা সেট কৰিব লাগিব আৰু ওয়াক কৰোতে আপোনালোকে লেফট সাইডে আপোনালোকে যদি পাঁচটা স্টেপ দিয়ে তেনেকৈ ৰাইট সাইডে পাঁচটা স্টেপ দিব আপোনালোকে লেফট সাইডে যেতিয়া পাঁচটা স্টেপ দিব তেতিয়া 1 কাউন্ট কৰিব আৰু ৰাইট সাইডে আপোনালোকে পাঁচটা স্টেপ দিলে তেতিয়া আপোনালোকে 1 কাউন্ট কৰিব এনেদৰে কাউন্ট কৰিব 1 2 3 4 এনেকৈ আপোনালোকে কাউন্ট কৰিব লাগিব তিনটা সেট কৰিব আপোনালোকে আৰু 15 ৰেপিটেশন কৰিব নেক্সট কৰিব লৈছো লাঞ্জেছ আহক এক্সাৰসাইজ কৰা আৰম্ভ লাঞ্জেছ আপোনালোকে চাৰিটা সেট কৰিব লাগিব আৰু 20 ৰেপিটেশন কে কৰিব লাগিব ইটস লাইক আপোনালোকে 10 ৰেপিটেশন কে কৰিব লাগিব চাৰি নম্বৰ এক্সাৰসাইজটো কৰিম চাৰি নম্বৰ এক্সাৰসাইজটো আপোনালোকৰ বাবে ৰাখিছো মই সুমো স্কোৱাট আহক এক্সাৰসাইজটো আৰম্ভ কৰোঁ চাৰিটা সেট কৰিব আৰু 20 ৰেপিটেশন কে কৰিব এতিয়া আমি ডে 17 ৰ 5 নম্বৰ এক্সাৰসাইজটো কৰিম 5 নম্বৰ এক্সাৰসাইজটো আপোনালোকৰ বাবে ৰাখিছো মই ষ্টেণ্ডিং কাপ ৰেইজ আহক এক্সাৰসাইজটো আৰম্ভ কৰোঁ
আপোনালোকে এনেদৰে এক্সাৰচাইজটো ভালদৰে চাব আৰু ভালকৈ কৰিব। ডে 17ৰ লাষ্টৰ তিনিটা এক্সাৰচাইজ আপোনালোকক খুব ভালকৈ এক্সাৰচাইজ ৰাখিছোঁ মই এবডমিনেল মাছলৰ কাৰণে এক্সাৰচাইজ এটা ৰাখিছোঁ। তিনিটা এক্সাৰচাইজ ৰাখিছোঁ, আপোনালোকে এক্সাৰচাইজটা ভালদৰে চাব আৰু ভালকৈ কৰিবলৈ চেষ্টা কৰিব। আহক এতিয়া আমি এক্সাৰচাইজটা আৰম্ভ কৰোঁ। প্ৰথমটো এক্সাৰচাইজ এবডমিনেলৰ আপোনালোকৰ কাৰণে ৰাখিছোঁ মই ই আপছ। এক্সাৰচাইজটো অকণমান কঠিন হয়, হাৰ্ড হয় অকণমান, আপোনালোকে ভালদৰে এক্সাৰচাইজটো কৰিব। আহক এতিয়া আমি এক্সাৰচাইজটো আৰম্ভ কৰোঁ। এক্সাৰচাইজটো কৰোঁতে লেগছটো পুৰা আপোনালোকে যেতিয়া এক্সাৰচাইজটো ষ্টাৰ্ট কৰিব লেগছটো আপটো ষ্টাৰ্ট কৰিব আৰু যেতিয়া ডাউন কৰিব হেণ্ড আৰু লেগছ পুৰা ডাউন কৰি দি দিব অলপ আপ কৰি এনেদৰে আপ কৰি ভিয়াছ আপোনালোকে 3টা সেট কৰিব লাগিব আৰু 15 ৰেপিটেশন কৰিব। যদি পাৰে আপোনালোকে 20 ৰেপিটেশনটো কৰিব পাৰে। 2 নম্বৰ এক্সাৰসাইজটো কৰিম এবডমিনেল মাছলৰ ডে 17ৰ 7 নম্বৰ এক্সাৰসাইজ। আহক এতিয়া আমি এক্সাৰসাইজটো আৰম্ভ কৰোঁ। এক্সাৰসাইজটোৰ নাম হৈছে লেগ ৰেইজ। ইজি এক্সাৰসাইজ, আপোনালোকে সদায় যিসকলে এক্সাৰসাইজ কৰে তেওঁলোকে কৰিয়ে থাকে। আহক এতিয়া আমি এক্সাৰসাইজটো আৰম্ভ কৰোঁ। And you make me feel like a rebel, but I will not give you a reason to destroy me more and more again and again. লেগ ৰেইজ আপোনালোকে 4টা সেট কৰিব লাগিব আৰু 20+ ৰেপিটেশন আপোনালোকে কৰিব। 20+ আপোনালোকে যিমান ৰেপিটেশন পাৰে সিমান ৰেপিটেশন কৰিব। মিনিমাম আপোনালোকে 20 ৰেপিটেশন ৰাখিব। এতিয়া আমি ডে 17ৰ শেষৰটো এক্সাৰসাইজ কৰিম। শেষৰটো এক্সাৰসাইজ আপোনালোকৰ বাবে ৰাখিছোঁ মই সাইড গ্ৰোথ আছে। আহক এক্সাৰসাইজ আৰম্ভ কৰোঁ। এই এক্সাৰসাইজটো আপোনালোকে 4টা সেট কৰিব আৰু 20 ৰেপিটেশন কৰিব। ইচ সাইড আপোনালোকে 10 ৰেপিটেশন কৰিব। 60 ডেজ ট্ৰেইনিং প্ৰগ্ৰেমৰ ডে 17ৰ ভিডিঅ' মই ইমানতে সামৰণি মাৰিছোঁ। আপোনালোকে যিমান পাৰে মোৰ ভিডিঅ'বিলাক লাইক কৰক, শ্বেয়াৰ কৰক আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰক। আপোনালোকৰ এটা শ্বেয়াৰে আৰু এটা ছাবস্ক্ৰাইবাৰে মোক নতুন নতুন ভিডিঅ' বনাই যাবলৈ উৎসাহ দিব। ধন্যবাদ।